आज मैं आप लोगों को ऐसा खतरनाक सीन दिखाने जा रहा हूँ। वो का किस तरीके से खाना पकाया बारिश में भीग भीग के, ये सब आप लोगों को दिखाने जा रहा हूँ। भाई बोल देना ये भाई मेरा है, ये खाना पकाएगा। अब तो चलिए चलते हैं। खतरा जगह था गलो गुसु আছে দেই। आप बीच में आ गए। এতিয়া এডোখৰ জেগাত আমি খানা খাব লাগিব। এই বলং নাই দেখো জেগা দেখিছে নাই? দেখা দে দেখা দে জেগা দেখত পুৰা খানা খাবে পাত কাটি লৈছে না। ये चाउल चाउल या चाउल ये मांस 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 चलो चलो चलो। इतना घनी जंगल में आ गया, इतना घनी जंगल में आ गया। अब यहाँ हम खाना खाएगा। ये पाट लेके आया है कलपाट, और ये हम लोग बहुत ही सुंदर के खाना खाएगा। पूरा यार गु हागी दिए गु का मामला में हम खाना खाएगा। इससे गिन लग जाता है। ইয়াত আমি খানা বনাই খাম। এডোখৰ জেগা এডোখৰ পাৰ হলে আমি পুরা असली मंजिल पहुंच जाएगा। और यहाँ से हम जाएगा ये पूरा फाली फाली आइसु। एया जगह पाई गलो। ऐसा खतरा जगह आহি গলো আজি আমি খানা খাবলে। আর এইডোখৰ জেগাত আমি ऐसा খানা খাম। জানুয়ারি গ'ল, 31 ফার্স্ট গ'ল, আর এইফালে আমার মাঘৰ বিহু গ'ল, সব গুচি গ'ল। কিন্তু আমার খানায় পিছে এৰা নাই। আমি সেই কাৰণে আজি এই খানাটো খাবলৈ আহি গ'লো। আমি এইডোখৰ জেগাত কোনোফালে মানুহ নাই, কতো মানুহ নাই। ঘৰৰ পৰা ওলাই আহি ইয়াত আমি খানাটো ঠিকছে দিম। এই টুপি ক'ত গ'ল? টুপি 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 অ এই পালো পালো। এতিয়া আমি আসল কথালে আহোঁ। আমাৰ খানাটো কিহে বনিব। এইডোখৰ জেগাত আমাৰ খানাটো কিহে বনিব। এইডোখৰ জেগাত আমাৰ খানাটো কিহে বহিব। খানাটো খাই লৈ আমি হাগিব যাম। ক'ত গ'ল? হাগিবই গ'ল নে কটাই এই কটাই পালি নে? ওকেলা হেতা চক না আপোনালোকে মাংস বনাবলৈ এইখন হেতা চামুচৰ সমান। আমাৰ পোৱালিটো হেলেক্স চেলেক্স না হেলেক্স চেলেক্স খোৱা চামুচখন লৈছো। এতিয়া পুৰা খানা বনাম। এতিয়া কেৰাহীটো পাতিবলৈ জেগা নাই। এই জেগাটো আমি এটা চৌকা খানিম। এতিয়া লৈছে চৌকাখন চিপলাং মোৰ ঘৰ পৰা লৈছো। গাছৰ মাটি খানকে একটা বনাবো। আমি কি বনাবো আছিলে? মাংস খাবো। চৌকা বনাবো। চৌকা পিঁয়াজটো আপোনালোকে খানা এইটোতে মিহি কেতিয়াও নকৰিব। লাগালগ তেলত দিয়া মাত্ৰ পটাপট জ্বলি এটা গেছটো কমাই দে। গেছ পুৰা খানা দিয়া হ'ব যে, খানা দিয়া হ'ব ৰাইজৰ লগত খানা কোনে খাব। পুৰা তৰালি খানাটো বইলা মাংস লগত দিবাহি। तू गर्मी के मजे ले बबुआ। খানা দিয়া হ'ব ৰাইজৰ লগত খানা কোনে খাব। পুৰা তৰালি খানাটো বইলা মাংস লগত দিবাহি। বিয়া দিনা এনেকুৱা লাগিব, মাংস বাতি পালে খাওঁ লাগিব। মাংসৰে লেগ পিচটো কাহানো লুকাই গেল। ৰাতিপুৱাই শুই উঠি লেগ পিচ দিয়া হ'ব। তেলৰ লগত পিয়াজো দি দিম। মোৰ জান আৰু এটা লেগ পিচ ডিনাৰত খোৱা হ'ব। এইটো কি কামুৰিছ তই? এই তোমাৰ ৰেড চিলি কামুৰিছো। ৰেড চিলি দিব লাগিব মাংসত, তেতিয়াই মাংস পুৰিব পুৰা। বনাবি হা? গোটেইখিনি দিব লাগিব, তেতিয়াই পুৰিব, সিহঁতে নেখাব।
জুই পুৰা জ্বলি আছে কিন্তু এতিয়া বৰষুণ আহিব হৈ গৈছে বৰষুণ আহিলেই চিপ চিপ এই মোবাইলৰ স্ক্ৰীনত বৰষুণ পৰি গৈছে কি হবে কেতিয়া বৰষুণ আহি গ'লে বৰষুণ আহিলেতো আমাৰ মাংসটো সিজিলেই হ'ব আমি ভাত নাখাওঁ মাংসটোৱে খাব লাগিব পুৰা আচ্ছা বৰষুণ মাংসটো সিজিলে আহিলেই হ'ব আৰু তুই কি কৰবি এইটো পুৰা মেনেকা আছে ইয়াৰ গাৰ্লফ্ৰেণ্ড ইয়াক টগি দিলে এইকাৰণে ই এনেকা এনেকা বহি আছে আহি দে পুৰা আহি দে तू अंशुमान नहीं तू हनुमान है এই চা মেঘটো আমাৰ ইয়াত বেয়া আছে নহয় আৰে খানাটো বনাই থাকোতে বৰষুণটো পৰিলে নে কি বাৰু এইটা আমি পাতৰ সহায় ল'ব লাগিছে এতিয়া পাতৰ সহায়তে গোটেই আমাৰ চোলা কাপোৰ তিতি গৈছে ইমান বেয়া মেঘটো আমাৰ বৰ চাপৰিতে আমাৰ গোলাঘাটৰ ইমান বেয়া মেঘ আছে বাপ্পা ৱে এনেকা হলে কেনেকা হ'ব মাংসটো কমচে কম ইজি ল'ব দে না ভগৱান এতিয়া আমাৰ খানা আধা অধি হৈ গৈছে চাবলৈ ৰৈ আছে তাৰমানে ৰৈ আছে ৰ'ব এয়া চাওক আমাৰ ভাতটো হৈ গ'ল হ'বলা এতিয়া আমি এই ভাতটো হ'ল নে নাই হোৱা এই কেৰাহীত থকা ভাত হ'ল নে নাই হোৱা পিটিকি চাওঁ দেচোন চাব লাগে চাওঁ অকণমান আছে অকণমান সেইকাৰণে অকণমান ৰৈ দিব লাগিব দেই অকণমান ৰ'লেই আপোনালোকে চাবলৈ পাব মই লেগ পিচ কেনেকৈ খাম মই ব্ৰইলাৰ মাংস কেনেকৈ খাম মই মুৰ্গী মাংস কেনেকৈ খাম মই গাহৰি মাংস কেনেকৈ খাম মুৰ্গী গাহৰি এইবোৰ নাই ব্ৰইলাৰহে আছে আকৌ দেই চাব ইমান দেৰি ৰৈ ভিডিঅ'টো চালে এতিয়া অৱশেষত আমি পাইছোহি এনেকুৱা এটা ষ্টেপ যোনটো ষ্টেপত আপোনালোকে পাব মাংস খোৱা দেখিবলৈ খাই থাকিম চাই থাকিব খাই থাকিম চাই থাকিব দেই নোচোৱাকৈ আকৌ গুচি নাযাব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰাই দিব আৰু কাষত এটা বেল আইকন ওলাব সেইটো খটং খাটাং 5টা আঙুলিৰ ভিতৰত কোনোবা এটা আঙুলিয়ে ডাইৰেক্ট দবাই দিব দেই তেতিয়া মোৰ যিখিনি ভিডিঅ' দিম আপোনালোকে পাই থাকিব জীপ 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 বৰষুণ আহিছে সোনকালে বাৰ বৰষুণ আহিছে ভাতটো সোনকালে নেবাৰিলে খাবলৈ নেপাম বৰষুণ আহি গ'লে বৰ দিগদাৰ হ'ব জানো বৰ এইটো পুৰা মাংস এইটো কাটি দিয়া হ'ল তাৰপিছত এইটো চাইডে আছে ভাত একদম ভাত দেখিছে নহয় ইয়াত মাংস আছে এইটো ডাবৰত মাংস এয়া ভাত 4টা এইচা ডিম এইচা ডিম লেগ পিচ কেনেকৈ খাই দিয়া দেখিলে নহয় পুৰা দিয়া মাংসটো আপোনালোকে খাব নেজানিছে না এইটো কাৰণে মই দেখাই আছো আজি মাংস খোৱা ভিডিঅ'টো এইটো কাৰণে বনালো মাংসটো এইকেইটা মাংস জলকীয়া এইটো নহৰু চব হজম হৈ যাব চব গিলি দিব লাগে বাকী কাম পাকাষ্টলীয়া কৰিব তোমালোকে নকৰা মই নকওঁ হয়নে খোৱাটো খাব লাগে নেকি এতিয়া এপাত খাই হৈ গ'ল অ ভাই আৰু লাগিব নি ভাই আৰু দুটামান ভাল লগা বহুত ভোকত আছিলা আহিব এইটো দি দিছো এইটো দি দিছো দেই আকৌ এবাৰ ডাবৰ লৈ আহিলে এবাৰ আকৌ ডাবত দিম ভাইক আৰু এটা দিছো ভাই বহুত ভোকত আছিলে এতিয়া ডাবত আকৌ ললো ভাত এক ডাবৰ লৈছোঁ এয়া চাই লওক মাংস পালে মই পুৰা দিওঁ ভাত দেখিছে নহয় ভাত খাই হৈ গ'ল দেই ৰাইজ এতিয়া হাতখন চেলে গ'লো পানী খাবলৈ গিলাচ আনিলি নাই গ্লাছ নাই নি মুখে মাৰি দিয়ে না এইটো খাই নেকি খাই দে ৰাক্ষসৰ নিচিনা খালো গোটেই বৰষুণ মানে গোটেই বৰষুণ দি আছে আমি টেনচন লোৱা নাই আমি গোটেইকেইটা এতিয়া খানা খাই মাংসটো খাই কেনেকুৱা পালি মজা লাগিলে মাংস খাই মজা লাগিলে লেগ পিচ কেনেকুৱা পালি পুৰা খাতৰা লেগ পিচটো খাতৰা আছিলে নে খাতৰা আছিলে লেগ মানে লেগ পেৰ মানে পেৰ মানে পেৰ মানে পেৰ পাयल বাজেগা
कोई भी नहीं यहाँ कोई भी नहीं यहाँ दूर दूर से हम आए हैं कोई ही नहीं यहाँ रेप मास्टर टुपी घुरा के रेप मास्टर टुपी घुरा के रेप मास्टर दोस्तो গোটেই বাৰিছ আহি গ'ল এতিয়া আমি ঘৰলৈ যাওঁগে ডাবৰ দেখাৰে ডাবৰ ইয়াত একো নাই একো নাই সব খাই সভা আমাৰ বাগানখন দেখাবলৈ বাগান কুঁহিয়া বাগিচা কুঁহিয়া এনেকুৱা খাতৰা জেগাত আহি গ'লো আজি কুঁহিয়া বুলি ক'লে কুঁহিয়া তাৰ এতিয়া মানে মেইন কথাটো হ'ল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে যদি আপোনালোকে ভাল পালে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা কৰি দিব ভিডিঅ'টো পালে কেনেকুৱা হ'ব নতুন ইউটিউব চেনেল কাৰণে নতুনকৈ ভিডিঅ' দিছোঁ সেইকাৰণে অলপ বেয়া হ'ব পাৰে সেই বেয়াখিনি আপোনালোকে মোক শুধৰাই দিব মই ভাল কৰিবলৈ চেষ্টা কৰিম আৰু এটা কথা আপোনালোকে একদম লাজ নকৰাকৈ কৈ যাব কমেণ্ট মাৰিব লাজ অকণ নকৰিব কাষতে থকা ছাবস্ক্ৰাইবৰ কাষত থাকে যে এই বেল আইকনটো হাতুই যি পাই টাম টুম দি দিব দেই ये बाबूराव का स्टाइल है এতিয়া আমি সামৰিছোঁ আজি থেংক ইউ ফৰ মাই ৱাচিং দ্য ভিডিঅ'